নৰসিংহ আৰু ভেদাইলতাৰ সৈতে লোকেল মুৰ্গী ৰান্ধিবলৈ ওলাইছোঁ আজি। তাৰ বাবে প্ৰথমতে ভেদাইলতা আৰু নৰসিংহৰ পাতকেইটা ভালদৰে ধুই ল'লোঁ আৰু এতিয়া মিক্সাৰ জাৰ এটাত দি দিছোঁ গোটেইখিনি। আৰু তাত দিম একেলগে নহৰু, আদা আৰু কেঁচা জলকীয়া আৰু এইখিনি ভালদৰে এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া কেৰাহীত তেল গৰম কৰি দিছোঁ, শুকান জলকীয়া আৰু তেজপাত। পিঁয়াজখিনি ভাজি লৈ মাংসখিনি দি দিলোঁ আৰু এতিয়া মাংসখিনি অলপ দেৰি ভাজি লৈছোঁ। এতিয়া ইয়াত দিছোঁ নিমখ, হালধি আৰু জিৰা গুড়ি। জিৰা গুড়ি নিদিলেও হয়, কিন্তু মই জিৰা গুড়িৰ ফ্লেভাৰটো ভাল পাওঁ বাবে দিছোঁ। আৰু অকণমান দেৰি আকৌ ভাজি ল'লোঁ আৰু এতিয়া দি দিলোঁ আলু। আলুখিনি দিয়াৰ পিছত অলপ দেৰি আকৌ ভাজি লৈ এতিয়া দি দিছোঁ নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি। মাংসখিনি এতিয়া ভালদৰে ভাজি লৈছোঁ আৰু এতিয়া ইয়াতে অকণমান মই পানী দি দিম, তাৰপিছত ঢাকনি লগাই দিম। যিহেতু লোকেল মুৰ্গী সিজিবলৈ টাইম লয়, সেইবাবে অকণমান পানী দি পেলাই কেইবাবাৰো ঢাকনিখন লগাব লগা হৈছে। আৰু এতিয়া আলু আৰু মাংস ভালদৰে সিজি গৈছে আৰু এতিয়া মই ইয়াত দি দিলোঁ পানী। পানীখিনি নিজৰ হিচাপতে দিব আৰু শেষত উতলি অহাৰ পিছত অকণমান মই জালুকৰ গুড়ি দি দিছোঁ। আৰু এয়া মাংসৰ জোল ৰেডি হৈ গ'ল। একেবাৰে হেল্ডি মাংসৰ জোল। আপোনালোকেও বাৰু এনেদৰে খাই ভাল পায়নে? কমেণ্টত জনাবচোন।